কেতিয়াবা আপোনাৰ ঘৰৰ কোনোবা সদস্য অত্যন্ত খঙাল হৈ পৰিছে। সৰু কথাত ঘৰৰ বস্তু ভাঙচুৰ কৰিব ধৰে, অইন সদস্যৰ সৈতে মাৰপিট কৰিবলৈ আগুৱাই যায়। ঘৰৰ শান্তি ভংগ হয়, বিশৃংখলৰ সৃষ্টি হয়। সেয়েহে মই এষ্ট্ৰলজাৰ ডক্টৰ মঞ্জুশ্ৰীয়ে আপোনালোকৰ সন্মুখত এটি সহজ সৰল ঘৰুৱা উপায় লৈ উপস্থিত হৈছোঁ। প্ৰথমতে কওঁ, এটি আপুনি কাঁচৰ গিলাচ ল'ব আৰু তাত আপুনি যি ভাল পানী, পবিত্ৰ পানী আপুনি ভৰাই ল'ব। সেয়া টেপৰ পানী হ'ব পাৰে, নদীৰ পানী হ'ব পাৰে বা আপুনি কুঁৱাৰ পানী হ'ব পাৰে, যিকোনো ভাল পানী হ'ব লাগিব। পানীখিনি সন্মুখত লৈ পেলাই পানীখিনিত আপুনি নিজৰ অভিব্যক্তি প্ৰকাশ কৰিব। তাৰপিছত আপোনাৰ যিগৰাকী ব্যক্তি, তেওঁৰ নাম উচ্চাৰণ কৰি পানীখিনিত ক'ব যে মোৰ এইগৰাকী ব্যক্তি, যোনেই হওক, আপোনাৰ পুত্ৰ হওক, আপোনাৰ স্বামী হওক, আপোনাৰ ভাই হওক, আপোনাৰ পিতৃ হওক, যোনেই হওক, আপুনি তেওঁৰ নাম লৈ পেলাই উচ্চাৰণ কৰি আপুনি ক'ব যে তেওঁক শান্ত কৰি দিয়ক, তেওঁক শান্ত কৰি দিয়ক, তেওঁক শান্ত কৰি দিয়ক। এনেদৰে আপুনি কেইবাবাৰো কমেও 3 বাৰ প্ৰকাশ কৰিব, ক'ব আৰু খুব বিশ্বাসেৰে, ভক্তিভাৱেৰে পানীখিনি লৈ গৈ আপোনাৰ পাকঘৰত স্থাপন কৰিব। সেই পানীখিনি আপুনি 2-3 দিনলৈকে থ'ব। লাহে লাহে চাব যে মানুহগৰাকী আপোনাৰ শান্ত হৈ উঠিছে, লাহে লাহে শান্ত হৈ পৰিছে। তাৰপিছত আপুনি পানীখিনি বাহিৰত ক'ৰবাত পেলাই দিব। ধন্যবাদ।